প্ৰিয় দৰ্শক, আজি এটা ৰঙালাওৰ নতুন ৰেচিপি লৈ আনিছোঁ। ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে মই ৰঙালাওখিনি দেখুৱাম। বাহিৰৰ পৰা খুব ধুনীয়াকৈ মচমচীয়া হৈছে আৰু ভিতৰৰ পৰা খুব ধুনীয়াকৈ সিজি উঠিছে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আধা ৰঙালাও মই এনেকুৱা সৰু সৰুকৈ কাটি লৈছোঁ, খুব ধুনীয়াকৈ পাতল পাতল কৰি। মই ইয়াতে বেচন লৈ লৈছোঁ পৰিমাণ অনুসৰি, সোৱাদ অনুসৰি নিমখ দিছোঁ, হালধি আধা চামুচ, কালজিৰা দিছোঁ কেইটামান আৰু বেকিং ছ'ডা দিছোঁ। বেকিং ছ'ডাটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও হ'ব। মই ইয়াতে কোনো ধৰণৰ চাউলৰ গুড়া আৰু চুজি গুড়াবিলাক ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি বিচাৰে তেনেহ'লে ব্যৱহাৰ কৰিব পাৰে। চাউলৰ গুড়াটো আপোনালোকৰ ঘৰত বনোৱা হ'লে বেছি ভাল হ'ব। বেচনখিনিত বেছি পানী ব্যৱহাৰ কৰা নাই মই। এটা ঠিক বেটাৰ বনাই এইখিনি ৰঙালাওখিনি বেচনত ডুবাই পেলাই গৰম গৰম তেলত দি দিব আৰু আপোনালোকে তেল যিকোনো ব্যৱহাৰ কৰিব পাৰে, মিঠাতেল, ৰিফাইন তেল। আৰু এইখিনি পকৰা আপোনালোকে গৰমে গৰমে খালে মচমচীয়া হৈ থাকিব। যদি আপোনালোকে 1.5 ঘণ্টা 1 ঘণ্টাৰ পাছত খাব বিচাৰিছে তেনেহ'লে এইখিনি ঢিলা হৈ যাব, যিহেতু আমি ইয়াতে চাউলৰ গুড়া বা চুজি গুড়া ব্যৱহাৰ কৰা নাই। আপোনালোকে বিচাৰিলে চাউলৰ গুড়া বা চুজি গুড়া ব্যৱহাৰ কৰিব পাৰে। পকৰাখিনি ভালদৰে ওলটাই ভালদৰে ৰঙচুৱা কৰি ভাজি লোৱাৰ পাছত এইটো নমাই লৈছোঁ। এতিয়া হৈ গৈছে। এনেকৈ বনাই আপোনালোকে গৰমে গৰমে খাব পাৰে। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।